গাইছে গধূলি আমাৰ ঘৰৰ নামেদি চাওক মজা লাগিছে এইবিলাক। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু আজি ছানডে হয়। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চচা মেলিছোঁ মানে ওলাই যাওঁ, আমি অলপ বজাৰত যাওঁ, অলপ মাংস লৈ আহোঁ ছানডে বুলি। মাও যাব নাই। চ' আজি ভিডিঅ'টো চাই থাকিব, কি কৈ থাকোঁ দেখাই থাকিম। আৰু গাইছ আজি ছানডে বোলে আলহী আহি গ'ল। আলহী আমাৰ আলহী নাই। আৰু আজি খানা চাব নেকি কি বনাইছে দেখাইছোঁ আপোনালোকক। আৰু এয়া চিকেন একদম ভঙা হৈ আছে। কালাৰ দেখিছে গাইজ, একদম ৰেড কালাৰ হৈ গৈছে। একদম আৰু মাছটো দেখাব পাৰে। আৰু ইধৰ মাছ দেখিছেনে? এয়া মাছ বেহৰেদি বনাইছে। একদম এয়া মানে মাছ ভগাই আছে। আৰু এয়া হৈছে বেঙুনী ভাজি। আৰু দালি আছে বাৰু, বাকী আপোনালোকক দেখাই আছোঁ পিছত। আমাৰ মম্মী আৰু গাইছে আমাৰ আলহী তিনি বাচ্চা 5 মান্থৰ বাচ্চা হ'লেও হাই বুলি কওঁ। হাই হাই দিয়া, হাই মাতিব পৰা হ'লে নাই দিবা সি চাব হাই দে হাই লগ পাইছোঁ আপোনালোকক ভাত খাই। আৰু এয়া আমাৰ আলহী ভাত খাই আছে এতিয়া, দেখিছেনে? আৰু কেমেৰা কৰা বুলি গম পাই কিনে হাঁহিব ধৰিছে তাহাঁতে, দেখিছেনে? চ' গাইছ আমাৰ ইয়াত মাকে ভাত খাই আছে আৰু মাক ৰাখি আছে। অলপো নাকান্দে গাইজ, অলপ নাকান্দে মানে একো টেনশ্যনেই নাই। আৰু আজি বাহিৰত একদম পূৰা বৰষুণ বতৰ। বতৰটো ধুনীয়া কিন্তু একদম ৰ'দ চদ নাই একদম, দেখিছেনে? একদম চব ক'লা হৈছে। কুকুৰটো ৰখি আছিল তো অকণমান গ'ল। আৰু ফুল ফুলাই নাই একেদিন। আৰু গাখীৰতে আমি খাই আছোঁ। এয়া কিমান খাব ঠিক নাই, গৈছোঁ তাতে গোটেই যিমান কি হ'লেও চব্জিখন যদি দুগুণ ভাত যায়, মাংসটো নাযায়। আৰু আমি ভাত খাই থাকোঁতে আমাৰ আলহীকেইটাক অলপ চুট কৰি দিব দিছিলোঁ, তাই ধুনীয়াকৈ চুট কৰি দিছে। আমি গোটেইকেইটা খাই আছোঁ। খাবলৈ বহুত ভাল হৈছিল দেই একদম। মই খানা দেখিলে বহুত ভাল লাগে চাই, মানে খাম বুলি ভাবি বহুত লগ বুলি একো খাব নোৱাৰোঁ, অলপ খাওঁ মানে চব বস্তুৰে। কিন্তু ভাল লাগে কেতিয়াবা এনেকৈও। আৰু আলহী আহিলেনো জানাই, এইটো আমাৰ বহুত প্ৰগ্ৰেমখন বনায়, মানে বহুত প্ৰগ্ৰেম বনায়। আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, মানে ৰাতিপুৱা মই এতিয়া ক'লৈ যাবলৈ ওলাইছোঁ, লগত চাহও লৈছোঁ আৰু টিভি চাই চাহ খাই আছোঁ। এতিয়া আপোনালোকক আহি লগ পাই আছোঁ। আৰু এতিয়া মই কলেজৰ পৰা ভাত খাই আছোঁ। ইমান গৰম ন? আপোনালোকৰ গৰম ধৰেনে নাই? বহুত গৰম। খানাত কি আছে জানেনে? ডিমৰ আঞ্জা। দৈ পিছত খানা নেকি? কালি হেৰিছোঁ আজি হৈছিহে, পিছত খালি ক'লা মাৰি দিম মই খাম। আপোনাৰ মাখাখানে খাম গ'লে চাব লাগিব। মাখনটো বেয়া জান না, কলেষ্ট্ৰল হয়। মিক্স কৰি কিনে খাবি। মানে মায়ে ক'লে মানে দৈৰ ওপৰত যোনখিনি ক্ৰীম থাকে সেইখিনি খাই দিলে। মই কলেষ্ট্ৰল হয় ন সেইবিলাক খালে দুয়োটা মিক্স কৰি খাব লাগে, অলপ তেতিয়া অলপ টেষ্টটো হয়, কামতো আহে। আৰু এয়া চব মোৰ ফেভৰেট একদম, দেখিছেনে? ডিমৰ আঞ্জা ধুনীয়া হৈছে।
আৰু এয়া পটল আৰু ভাতকেৰেলা ফ্ৰাই আৰু এয়া দালি বটা লগত আৰু এইটো লগত লৈ লৈছোঁ মই অকলে চ' আজি এই খানা হেল্ল' এভৰিৱান আজি বহুত দিনৰ মূৰত ভিডিঅ'টো বহুত দিনৰ মূৰত নহয় কালি একচুৱেলি মানে এদিন নকলে বহুত কৰা বুলি ভাবোঁ আৰু আমাৰ দিন ভাত খুৱাই দিয়ে যে মই লৈ আছোঁ গৰমৰ একদম টেঙা অঁ কেমেৰা সন্মুখত নাই মানে মনে মনে চাই আছোঁ দেখিছেনে এইটো বাপুতেক গো আৰু আইতাক ভাত খুৱাই দি আছে তাক আমাৰ আহ আমাৰ ইহঁতৰ অলপ জ্বালা না সেই পানী খাই আছে তাৰমানে দে ফটো মাৰ আমাৰ এই চাইনাখন দেখিছেনে ইয়াত শিৰ কোমোৰাৰ সেই বাঁহডাল পৰি ভাঙি গ'ল কি অৱস্থা হ'ল দেখিছেনে আৰু ইয়াত বিলাহী লাগি আছে দুটা এইকেইটা গাইছে গধূলি আমাৰ ঘৰৰ আমেদি এয়া চাওক জ্বলাইছোঁ এইবিলাক কৰ্দে জ্বলাই দিছোঁ এটা কৰ্দে জ্বলাই দিছোঁ কি যে হ'ব নাজানো খালি কি হয় নাজানো আৰু একদম জ্বালা একদম আৰু গাইছে আমটো একদম টেঙা সেইকাৰণে মই অলপমান চেনি মিক্স কৰিছোঁ কিন্তু এতিয়া বহুত বঢ়িয়া হৈছে খাবৰ কাৰণে ময়ে ৰাখোঁ ইমান আপোনালোকেও বেছি টেঙা হ'লে চেনি ট্ৰাই চেনি দিব দিব ধুনীয়া হয় একদম আৰু এতিয়া ৰাতি আজি ফাৰ্ষ্ট টাইম ৰাতি খাওঁ মই এনে নাখাওঁ মই ৰাতি তই জানানে এই চিকেন আছে মই বেক কামেৰা মই দেখাই আছোঁ এয়া আমাৰ চিকেন আজি ভাইটিয়ে বনাইছে দেখিছেনে পুৰা টেষ্টি একদম ৰঙা ৰঙা হৈছে এতিয়া ধুনীয়া হৈছে দেই আৰু গাইজ আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি ভাল লাগে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু দুপৰীয়া যে টেঙা খাইছিলোঁ কৰ্দৈ জ্বলাই দিছিলোঁ নহয় একদম হাতখন জ্বলি আছে একদম আৰু ইয়াত টিভি চলি আছে আমাৰ ঘৰৰ ওচৰত বাই বাই আজিলৈ